মই আচলতে জনতা আৰু ৰাইজৰ প্ৰতিনিধিহে হ'ব বিচাৰোঁ। ৰাজনীতিটো কৰিব লাগে, কিন্তু জনতা আৰু ৰাইজে যদি মোক ভালভাৱে এই অঞ্চলৰ পৰা যদি নেতৃত্ব দিয়াটো বিচাৰিছে, সঁচাকৈ জনতা আৰু ৰাইজৰ সঁহাৰি আৰু তেওঁলোকৰ যি মনৰ যি সন্মান বা মনৰ কথাটো মই সদায় সন্মান জনাম। দল যিহেতুকে আপোনাক এটা লাগিব, ডেফিনেটলি আপোনাৰ আঞ্চলিকতাবাদী ধাৰাটোতে আপুনি থাকিব। মই সকলো দলকে আহ্বান জনাইছোঁ, আৰু কোনটো দল মোৰ কাৰণে কি হ'ব সেইটো কম সময়ৰ ভিতৰত সিদ্ধান্ত হ'ব। সকলোৰে পৰা মই উপদেশ লৈছোঁ, সকলোৰে পৰা মই এডভাইচ লৈছোঁ, পৰামৰ্শ লৈছোঁ, আৰু সকলোৰ লগত মোৰ ভাল মানে সদায় মোৰ চিনাকি আছে, সকলোৰ লগত মোৰ আলাপ আলোচনা বাৰ্তালাপো হয়। সেইটো অঞ্চলৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত। আৰু আপোনালোকে যিটো প্ৰশ্ন কৰিছে, হাগ্ৰামা মহিলাৰীৰ বেয়া দিনতো মই হাগ্ৰামা মহিলাৰীৰ খবৰ লৈছোঁ, তেখেতৰ লগত মই আলোচনা কৰিছোঁ, তেখেতৰ লগত মই বহিছোঁ, আৰু বড়োলেণ্ডত আঞ্চলিক শক্তি একত্ৰিত কৰি পেলাই আগবাঢ়ি যাব পাৰে নেকি সেই কথাটোও মই আলোচনা বা এটা ইনিচিয়েটিভ এটা মই আগভাগ মই লৈছিলোঁ, কিন্তু সময় হৈ নুঠিল। আজি তেওঁ চৰকাৰত আহিল, প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া অপজিশ্যনত থাকিল, বা ৰাষ্ট্ৰীয় দল তেওঁলোকৰ লগতো বিভিন্ন জাতীয় সমস্যাক লৈ মই আলোচনা বিলোচনা কৰি আহিছোঁ। তেওঁলোকৰ লগতো এই আলোচনা বিলোচনাৰ কাৰণে মোৰ সম্পৰ্ক সদায় আছে, আৰু ইয়াৰ কাৰণে কৈছোঁ যে সকলোৱে যদি বিচাৰে মোক, তেতিয়াহ'লে এই যাত্ৰাটো সহায় সহযোগ যাতে সকলোৱে কৰে, সেইটোৱে মই সঠিক কৈছোঁ। BPF-এ সহজ ৰাস্তাটো উলিয়াই দিলে BPF-তো জইন কৰিব নাই, জইন কৰা নকৰা কথাটো এতিয়া অহা নাই। মই এইটোৱে কৈছোঁ যে সকলো দলে সকলো আমাৰ অঞ্চলত থকা ৰাজনৈতিক দলে যদি ভাবে তেওঁলোকে যে ৰাজনীতিত ঊৰ্ধত, তেখেত যিহেতু দীঘলীয়া 25টা বছৰ জাতি অঞ্চলৰ কাৰণে কাম কৰিলে, সকলোৰ লগত মই সমান সন্মান আৰু মৰ্যাদা মই বৰ্তাই ৰাখিছোঁ, তেতিয়াহ'লে সকলোৱে মোক আঁকোৱালি লোৱাৰ এটা পথ ৰাস্তা খুলি দিব লাগে। শ্ৰদ্ধা কৰোঁ, আৰু ইয়াৰ কাৰণে মই সেইটোৱেহে আহ্বান জনাব বিচাৰিছোঁ, যদি জাতিটোৰ কাৰণে, অঞ্চলৰ কাৰণে, ৰাইজক সেৱাৰ স্বাৰ্থত, আমাৰ বিভিন্ন যিবিলাক আধৰুৱা সমস্যাবিলাক সমাধানৰ স্বাৰ্থত যদি কাম কৰিব লাগে, 25টা বছৰ মই জাতীয় সংগঠনত কাম কৰিলোঁ, সকলো জাতি জনগোষ্ঠী ৰাজ্যিক পৰ্যায়ত বা অসম আৰু বিটিআৰ পৰ্যায়ত সকলো লোকৰ লগত মই সমান মই মৰ্যাদা ৰাখি আহিছোঁ। এই ক্ষেত্ৰখনটো চাই পেলাই যদি দলবিলাকে বিচাৰে, মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম, ইয়াত UPPL দলেই হওক, ইয়াত BPF দলেই হওক, বা BJP দলেই হওক, আন দলেই হওক, তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ, কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে। আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম, যদি খেলাটো থিৰাং হয়, সিদ্ধান্ত হয়, তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ, সমাজ সেৱাৰ কাৰণে, জাতি সেৱাৰ কাৰণে 25টা বছৰ মই জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, এই অঞ্চলৰ কাৰণে, ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱালি লোৱা এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ। আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে, আহাটো যদি সকলোৱে বিচাৰে, সকলোৰ প্ৰতি মোৰ এটাই আহ্বান যে মোক সহজ ৰাস্তাত ওলাই অহাৰ কাৰণে আপোনালোকে সহায় কৰক, আপোনালোকে মোক ছাপোৰ্ট কৰক, আপোনালোকে ৰাস্তাৰ পথটো দেখাই দিয়ক। ইয়াত জটিলতা যাতে সৃষ্টি নকৰে, জটিলতা নোহোৱাকৈ আপোনালোকে মোক অসমৰ স্বাৰ্থত আৰু বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা ৰাস্তা খুলি দিয়ক। আৰু ইয়াৰ কাৰণে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ, আৰু তেখেতৰ ওপৰত মই আহ্বান ৰাখিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আহ্বান ৰাখিছোঁ। লগতে অসমখনত চলাই থকা যি মানে NDA নেতৃত্ব বা ৰাষ্ট্ৰীয় দল BJP হওক, কংগ্ৰেছেই হওক, আন দলকো মই আহ্বান ৰাখিছোঁ যে আপোনালোকে যদি বিচাৰে যুৱ নেতা, যুৱ শক্তি আৰু নৱপ্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত
শিক্ষা অৰ্থনীতি সামাজিক দিশ আগুৱাই নিয়াৰ ক্ষেত্ৰত মই যদি ৰাজনীতিৰ পথাৰত আহিব লাগে আপোনালোকে সকলোৱে বিবেকেৰে চিন্তা কৰি পেলাই ৰাজনীতিটো অলপ থৈ পেলাই ৰাজনীতিত ঊৰ্ধত যাই পেলাই মোক সহজ ৰাস্তাত ওলাই অনাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰক, সকলোৱে মানে বিবেচনা কৰক। সকলোৰ প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান, মই এইখিনিয়ে ক'লোঁ।